হয় বন্ধুসকল, বৰ্তমান সময়ত আপোনাৰ মোবাইলটোত যদি ফিংগাৰপ্ৰিণ্ট সেন্সৰ লকটো নাথাকে তেতিয়াহ'লে আপোনাৰ ফোনটো বেছি সিকিউৰ নহয় বুলিয়ে ক'ব পাৰি। তো আপুনি যদি আজিৰে পৰা প্ৰায় 1 বছৰ বা 1.5 বছৰ আগত মোবাইল এটা কিনিছিল তেতিয়াহ'লে আপোনাৰ ফোনটোত নিশ্চয় ফিংগাৰপ্ৰিণ্ট সেন্সৰ নাথাকে। তো তেতিয়া আপোনালোকে চিন্তা কৰে যে আপুনি সেই মোবাইলটোতো আজিৰ পৰা 2 বছৰ বা 1 বছৰ আগত কিনাতে 10,000 বা 8,000 টকা দি কিনিছিল। মই জেনেৰেলি মিডিল ক্লাছ মানুহৰ কথা কৈছোঁ। 10,000 বা 8,000 টকা দি আপুনি সেই মোবাইলটো তাত বেছি ভাল ফেচিলিটিও পোৱা নাই আৰু ফিংগাৰপ্ৰিণ্টো ভাল পোৱা নাই। কিন্তু বৰ্তমান ডেটত আজিৰ সময়ত যিখিনি মোবাইল আহি আছে, সেই চব কোম্পানীৰে যিখিনি মোবাইল আহি আছে আজিৰ ডেটত, সেই সকলো মোবাইলসমূহতে ফিংগাৰপ্ৰিণ্ট সেন্সৰ বেছি মেগাপিক্সেলৰ কেমেৰা আহি গৈছে। তেতিয়া আপুনি চিন্তা কৰে যে মোৰ মোবাইলটোতো যদি ফিংগাৰপ্ৰিণ্ট সেন্সৰটো থাকিলেহেঁতেন বা আজি ডেটত যদি মই মোবাইলটো কিনিলোহেঁতেন তেতিয়াহ'লে মই নিশ্চয় ফিংগাৰপ্ৰিণ্ট সেন্সৰ থকা এটা মোবাইল পালোহেঁতেন। তো তেতিয়া আপোনাৰ মনটো খুবেই বেয়া লাগে যে আপুনি আপোনাৰ ইউজ কৰা মোবাইলটোত ফিংগাৰপ্ৰিণ্ট সেন্সৰ নাই। কিন্তু আজিৰ এই ভিডিঅ'টো চোৱাৰ পিছত আপুনি এইটো চিন্তা কৰিবলগীয়া কোনো ধৰণৰ কাৰণেই নাই। কাৰণ আজিৰ এইটো ভিডিঅ' চোৱাৰ পিছত আপোনাৰ সেই ফিংগাৰপ্ৰিণ্ট নথকা মোবাইলটোতো মাত্ৰ আপোনাৰ মোবাইলটোত বেক কেমেৰা এটা থাকিলেই হ'ল। সেই ফিংগাৰপ্ৰিণ্ট নথকা মোবাইলটোতো আপুনি ফিংগাৰপ্ৰিণ্ট ইউজ কৰিব পাৰিব। হয় বন্ধুসকল, ইয়াৰ বাবে আপুনি কোনো ধৰণৰ ডাঙৰ কাম কৰিব নালাগে। মাত্ৰ আপুনি গুগল প্লে ষ্টৰত গৈ কেনে এটা সৰু এপ ডাউনলোড কৰিলে হ'ল। সৰু মানে এপটো 44 MB মানৰ এপ হ'ব। সেই এপটো আপুনি ডাউনলোড কৰিলে হ'ল আৰু তাৰ ফলত আপুনি আপোনাৰ সেই মাত্ৰ বেক কেমেৰা থকা এটা মোবাইলতে আপুনি আপোনাৰ ফিংগাৰপ্ৰিণ্ট ইউজ কৰিব পাৰিব আপোনাৰ মোবাইলত সিকিউৰিটি হিচাপে। হয়, ইয়াৰ বাবে মই আপোনালোকক মোৰ মোবাইলত লাইভ ডেমো দেখাম। মোৰ মোবাইলত প্ৰথমতে মোবাইলৰ ডাটাটো অপেন কৰি ল'লোঁ আৰু অপেন কৰি লোৱাৰ পিছত মোৰ মোবাইলৰ গুগল প্লে ষ্ট'ৰ যিটো এপ আছে তাত মই ক্লিক কৰি দিলোঁ। ক্লিক কৰি দিয়াৰ পিছত তাত মই চাৰ্চ কৰি দিলোঁ ICE আনলক ফিংগাৰপ্ৰিণ্ট স্কেনাৰ। এনেকৈ মই গুগল প্লে ষ্ট'ৰত গৈ কেনে চাৰ্চ কৰি দিলোঁ ICE আনলক ফিংগাৰপ্ৰিণ্ট স্কেনাৰ। এনেকৈ টাইপ কৰাৰ পিছত মই ইয়াক চাৰ্চ কৰি দিলোঁ আৰু সকলোতকৈ প্ৰথমতে যিটো এপ্লিকেশ্যন দেখাইছে সেইটো এপ্লিকেশ্যন মই ডাউনলোড কৰি ল'লোঁ। আপোনালোকে দেখিবলৈ পাইছে এইটো এপ্লিকেশ্যন বহুত মানুহে ডাউনলোড কৰিছে। 1 মিলিয়ন মানুহে ডাউনলোড কৰিছে ইয়াৰ ৰেটিং 4.3 হয় আৰু মাত্ৰ 42 MBৰ এইটো এপ্লিকেশ্যন হয়। ইয়াক আপুনি মোবাইলত ইনষ্টল কৰক আৰু ময়ো ইনষ্টল কৰি আছোঁ। ডাউনলোডিং হৈ আছে বৰ্তমান। ডাউনলোডিং কমপ্লিট হ'ল আৰু এতিয়া ইনষ্টলিং হৈ আছে। হয়, এইটো এপ মোৰ মোবাইলত আহি গ'ল। তো এতিয়া মই আপোনালোকক লাইভ দেখাম যে এইটো এপ মই এপক কিছুমান এতিয়া পাৰ্মিশ্যন দিব লাগিব। সকলোতকৈ প্ৰথমতে যিটো পাৰ্মিশ্যন দিব লাগে সেইটো তাত টিক মাৰ্ক সকলোতকৈ শেষৰ তলত যিটো দেখিছে তাত টিক মাৰ্কটো দি কেনে লেটছ গ'ত আপুনি ক্লিক কৰি দিয়ক। তাৰপিছত দুটা অপশ্যন আহিব, কেনচেল এণ্ড কণ্টিনিউ। কণ্টিনিউত আপুনি ক্লিক কৰি দিয়ক, কণ্টিনিউত। তাৰপিছত আপোনাক ইহঁতে এটা পাছৱৰ্ড মাৰিব দিব, কাৰণ আপুনি কেতিয়াবা ফিংগাৰপ্ৰিণ্টটো পাহৰি গ'লেও পাছৱৰ্ডটো মাৰি কিনে মোবাইলটো অ'পেন কৰিব পাৰিব। ফিংগাৰপ্ৰিণ্টটো পাছৱৰ্ডটো আপোনাক দ্বিতীয়বাৰ মাৰিব দিছে কনফাৰ্ম হোৱাৰ কাৰণে, আৰু মাৰি কিনে আপুনি অ'কে মাৰি দিয়ক। তাৰপিছত এইটো পেজ মানে এইটো এপ্লিকেশ্যন এইটো দেখুৱাই দিব। অ'কে কৰাৰ পিছত কেনেকৈ মানে ফিংগাৰপ্ৰিণ্টটো স্কেনাৰটো ইয়াত ইউজ কৰা হয় সেইটো আপোনাক দেখাই আছে ইয়াত। তো ইয়াত টিক মাৰ্কটো দি কেনে কণ্টিনিউত মাৰক। তাৰপিছত দেখাইছে যে ইয়াত দুখন হাত দেখাইছে আৰু 10টা আঙুলি দেখাইছে। আপুনি কোনখন হাতৰ কোনটো আঙুলি ইউজ কৰিব বিচাৰে ফিংগাৰপ্ৰিণ্ট স্কেনাৰত সেইটো আঙুলি আপুনি ইয়াত ক্লিক কৰি দিয়ক। ছাপ'জ মই এইটো মিডিলটোতে লেফ্ট হেণ্ডখনত মিডিলটোতে মই ক্লিক কৰিছোঁ আৰু মিডিলটোৰ এতিয়া এই এপটোৱে ফটো ল'ব, 7টা ফটো ল'ব মিডিল আঙুলিটোৰ।
লেফ্ট হেণ্ডখনৰ মোৰ আপোনালোকে দেখিবলৈ পাইছে 7টাকৈ ফটো ল'ব, এটা দুটা নহয়, 7টা ফটো ল'ব। সিহঁতে নিজে নিজে ফটো কেইটা লৈছে, ফটো 7টা লোৱা কমপ্লিট হৈ গ'ল। কমপ্লিট হোৱাৰ পিছত আপোনাক এনেকৈ দেখাই দিব, মানে এণ্ড্ৰইড ভাৰ্চনৰ এনেকৈ দেখাই দিব আপোনাক ভেৰিফিকেশ্যন আপোনাৰ কমপ্লিট হৈ গ'ল আপোনাৰ ফিংগাৰৰ। তাৰপিছত এনেকৈ দেখাব হোম স্ক্ৰীনৰ, তাৰপিছত এনেকৈ দেখাব। হয়, এতিয়া মই আপোনালোকক মোৰ মোবাইলটোত এতিয়া সেইটো লক কমপ্লিট হৈ গ'ল স্কেন কৰা। এতিয়া মই আপোনাক দেখাম যে যিটো মানে মই লেফ্ট হেণ্ডখনৰ মিডিলটোত লগাইছিলোঁ, কিন্তু লেফ্ট হেণ্ডখনৰ মিডিলটোৰ কাষৰ আঙুলিটো দিও মোৰ লকটো খোলা নাযায়। এয়া দেখিবলৈ পাইছে মোৰ লকটো এয়া কেঞ্চেল মাৰিছে যে মিডিল ফিংগাৰটো দিহে খোলা যাব, ছাইডৰ ফিংগাৰটো দি খোলা নাযায়, মিডিল ফিংগাৰটো দি ধুনীয়াকৈ খোলা গ'ল। তো আপোনালোকে দেখিবলৈ পাইছে এইটো খুবেই ভাল এপ হয়। তো বন্ধুসকল, এইখিনি চোৱাৰ পিছত আপুনি হয়তো আপোনাৰ সেই ফিংগাৰপ্ৰিণ্ট নথকা মোবাইলটোতো নিশ্চয় ফিংগাৰপ্ৰিণ্ট ইউজ কৰিব পাৰিলে। মোৰ যদি ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব।